आज का वीडियो कोई कंटेंट वाला वीडियो नहीं है, बस मेमोरीज के लिए बना रही हूँ। तो ৰাতিপুৱা উঠি ব্ৰাছ কৰিছোঁ, আইনা চাইছেহে কিন্তু মই ব্ৰাছ কৰোঁ। তাৰপিছতে ৰণৰ ওচৰলৈ আহিলোঁ, দেখিছেনে কেনেকুৱা কৰিছে তাই, ভাল লাগে এনেকুৱা। সেইটো সেইবোৰ কাৰণেই ভাল লাগে আৰু লিঅ উঠি পেলাই তাৰপিছতে বদমাচি আৰম্ভ হ'ব। তাৰপিছত ভাবিলোঁ এটা কেক বনাওঁ, কিন্তু কেকটো দেখাব পৰা অৱস্থা নাছিলোঁ মই, একদম তলৰ পৰা ধৰি গৈছিলে, একদম ফুলাই হৈ গ'ল আৰু কি ক'ম। তাৰপিছত ইহঁতে চাওকচোন কি কৰি আছে, বায়ে মানে তাই কিবা কিবি কৈ আছিলে, শুনকচোন অলপমান। ভাল লাগে, এইবোৰেতো ভাল লাগে ন। তো সন্ধিয়া হ'ল আৰু সন্ধিয়া হোৱাৰ পিছত অকণ ভাবিলোঁ যে কি খাম আজি, গাখীৰ চাহ আৰু ফুলা লুচি খাব মন গ'ল। তো মই বনাই আছোঁ, তাৰ মাজতে অলপ নটেংকি কৰিছোঁ আৰু। তো বাও ৰখি আছে, বায়ে অৱশ্যে মোৰ ভিডিঅ' চাই আছিলে হা, শ্বৰ্ট চাই আছিলে। তো আজিলৈ ইমানতে, বাই।